মা, মই কিশোৰে কৈছোঁ। মই গুচি অহা আজি 4টা দিনেই হ'ল। যোৱা 28টা বছৰৰ মোৰ হাঁহিবোৰ তুমি সাঁচি থবা দেই। আৰু সকলোকে ক'বা, মোৰ হাঁহিটো যাতে সকলোৱে মনত ৰাখে। জানা মা, কিমান যে আশা পুহি ৰাখিছিলোঁ এই মনটোত। মোৰ আশাবোৰ ধূলিসাৎ হৈ গ'ল মা। মা, মোৰ বাবে বনোৱা কোঠাটো চাগে সম্পূৰ্ণ হৈ গ'ল ন? কোঠাটোত মোৰ এখন ডাঙৰ ফটো ৰাখিবা দেই। আৰু এটা কথা দেই মা, সন্ধিয়া পদূলিমুখত বন্তি গছি দিব আহিবা দেই। মই তাতেই ৰখি থাকিম। আৰু তুমি চকুযোৰ মুদি চাবা, মই তাতেই ৰখি আছোঁ। আজিলৈ আহিলোঁ দেই মা।